হ্যাপি নিউ ইয়াৰ, গুড মৰ্ণিং, নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল সনিত ব্লগ। আৰু সকলো ভিউৱাৰ্ছলৈ মোৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। আৰু আজি যিহেতু জানুৱাৰী 1 তাৰিখ, নৱবৰ্ষৰ প্ৰথম বছৰটোৰ প্ৰথম আজি, তাৰ কাৰণে মই অৰ্ধাংগিনী যাবলৈ ওলাইছোঁ শলমাৰী কালী মন্দিৰলৈ। অলপ ভক্তি কৰি আহোঁ, বছৰটো যাতে ভালে ভালে চলে, ভালে ভালে থাকিব পাৰোঁ তাকে লৈ যাম। মাকো নিয়াৰ কথা আছিলে, কিন্তু মা গ'ল স্কুলত, তেনেকৈ মা যাব নোৱাৰিল, মই আৰু তাই যাম। চ' আমি দুজন গ'লে হ'ব, যিহেতু ঘৰত দুজনে যাম। চ' ঘৰৰো মংগল কৰি আহোঁ, সকলোৰে মংগল কামনা কৰিম। আৰু গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ৰাতিপুৱাৰ পৰা বতৰটো যেনেকুৱা আছিলে ভাবিছিলোঁ ৰ'দে নিদিব চাগে, কিন্তু নাই। অৱশেষত এতিয়া বাজিলে আপোনাৰ 12টা বজাত ৰ'দ ওলাইছে। ভাল লাগিছে আৰু এতিয়া গৈ কেনে ভাল লাগিব। আমাৰ প্লেনটো অলপ দেৰি হ'ল, ৰ'দো ওলোৱা নাছিল, তেনেকুৱাকৈ কি হৈ আছিলে। আৰু ভাবিছিলোঁ যে গাড়ীখন লৈ যাম, বাইক লৈ যাম। প্ৰথমতে ভাবিছিলোঁ বাইক লৈ যাম, তাৰপিছত ভাবিলোঁ গাড়ী লৈ যাম। তেনেকৈ গাড়ী লৈয়ে যাব ওলালোঁ ফাইনেলি। গুৱাহাটীৰ পৰা ফ্ৰেম আহি পাইছে, ফ্ৰেমখিনি আনিব লাগিব, ভাইটিৰ তাত আছে আগিয়াত। আৰু এনেকৈ যাব ওলালোঁ আৰু এইফালেতো আৰু গমেই পাইছে মাইকী মানুহৰ কথা, দেৰিটো আৰু হ'বই, কিমান যে দেৰি হয়। মইতো আৰু ৰেডি, 5 মিনিটত ৰেডি হৈ গৈছোঁ, চিম্পুল মানুহ ভাই। এতিয়া কি দেৰি হয় নে কি হয়, ৰখি আছোঁ আৰু। আমি আহি পালোঁ শলমাৰী, আৰু শলমাৰীৰ পৰা এনেকৈ গোৱালপাৰা যোনটো ৰাস্তা যায় আমাৰ ৰাইট ছাইড হৈ, এইটোদি সোমাই কেনে অলপ দূৰ 100 মিটাৰ গ'লে আমি পাই যাম শলমাৰী কালী মন্দিৰ। আজি ভিতৰত বোধহয় গাড়ী সোমোৱা ঠাই নাই, বাহিৰৰ পৰা কৰিব লাগিব, পুৰা ভিৰ। চাওঁ ভিতৰত যদি সোমাব পাৰোঁ গাড়ীও। আজি গেটখনে বন্ধ আছে, বাহিৰতে ৰাখিব লাগিব গাড়ী। তো কালী মন্দিৰ আমিও যাওঁ। মানুহ ল'ম প্ৰসাদ ৰেডি। আৰু এইফালে আজি বহুত হৈছে, দুজনে ওলাইছোঁ। মানুহ আজি বছৰৰ 1 তাৰিখ বুলি সকলোৱে ভক্তি আশীৰ্বাদ ল'ব আহিছে মাৰ পৰা। ৰেডি হৈ গ'ল প্ৰসাদ, মানুহজনে ধুনীয়াকৈ সজাইছে। জয় মাতা দি। প্ৰসাদ চসাদ দি পূজা চূজা কৰি কেনে ওলালোঁ। এতিয়া যাম গোৱালপাৰা টাউন, অলপমান কাম আছে। আৰু ইয়াতে এখন কেফে খুলিছে নতুনকৈ, দি গ্ৰীণ কেফে। চ' তাত অলপ সোমাই কেনে চাওঁ কেনেকুৱা লাগে। ইফালে প্ৰসাদ চসাদখিনি খাই লওঁ, অলপ প্ৰসাদ দিছে, ভাগ্যত প্ৰসাদ নাছিলে, অলপমান পালোঁ, তাকে অলপ খাই লৈ মাৰ আশীৰ্বাদত চলি যাওঁ আৰু। টয়লেট নাৰ্চাৰী গ'লে আহিছোঁ গ্ৰীণ কেফে, অলপ ভিতৰৰ পিছত আপোনালোকক দেখুৱাম এতিয়া। ইয়াতে খালোঁ চিকেন ফ্ৰাইড ৰাইচ, কিন্তু ফ্ৰাইড ৰাইচটো সিমান ভাল নালাগিল। চ' তথাপি খালোঁ আৰু ভোক লাগি আছে। আৰু এতিয়া আমি খাই বৈ আমি ঘৰমুৱা আগিয়াত ফ্ৰেমটো ল'ম ভাইটিৰ দোকানৰ পৰা, তাৰ পৰা লৈ আমি ঘৰমুৱা চ' ভিডিঅ'টো এইখিনি আছিলে। ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।